নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব। তো আহক আজিৰ প্ৰথমটো খবৰলৈ আগবাঢ়োঁ। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। মানসিকভাৱে অসুস্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। এন এছ ইউৰ ৰাষ্ট্ৰীয় সম্পাদক ৰোশনলাল বিট্টুৱে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ ৰামনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। টুইটাৰৰ জৰিয়তে এই কথা জনাইছে ৰোশনলাল বিট্টুৱে। তেওঁ লিখে যে মানসিকভাৱে অসুস্থ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বিৰোধিতা কৰি এজাহাৰ দাখিল কৰিছে। লগতে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই নেতাগৰাকীয়ে উল্লেখ্য যে শুকুৰবাৰে উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে বহু মন্তব্য কৰে। ৰাহুল গান্ধীয়ে পাকিস্তানত হোৱা ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা প্ৰসংগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি কেতিয়াবা প্ৰমাণ বিচাৰিছোঁ নেকি, তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ বুলি এই মুহূৰ্তত বুলি মন্তব্য কৰিছে। ইয়াৰ পাছতেই একাংশই এই মন্তব্যৰ বিৰোধিতা কৰিছে। কংগ্ৰেছে এই মন্তব্যৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্তও কৰা দেখা গৈছে। বন্ধুসকল, 2 নম্বৰ খবৰটি হৈছে হিজাব বিতৰ্ক। 14-19 ফেব্ৰুৱাৰীলৈকে সকলো হাইস্কুলতে জাৰি কৰা হৈছে 144 ধাৰা। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। দেশৰ প্ৰায়বোৰ প্ৰান্ততে বৰ্তমান হিজাবক লৈ চলি থকা বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উডুপিৰ সকলো উচ্চ বিদ্যালয়ৰ চৌপাশে জাৰি কৰা হৈছে 144 ধাৰা। সোমবাৰে পুৱা 6 বজাত কাৰ্যকৰী হ'ব আৰু 19 ফেব্ৰুৱাৰী সন্ধিয়া 6 বজালৈকে 144 ধাৰা প্ৰযোজ্য হৈ থাকিব। আৰক্ষী অধীক্ষকে উডুপিৰ উপায়ুক্ত কুৰ্মা ৰাওক অনুৰোধ জনোৱাৰ পিছতে 144 ধাৰা জাৰি কৰাৰ নিৰ্দেশনা দিয়ে। উল্লেখ্য যে কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাক লৈ আৰম্ভ হোৱা তীব্ৰ বিতৰ্ক এতিয়াও অব্যাহত আছে। সংখ্যালঘু সম্প্ৰদায়ৰ বহু ছাত্ৰীয়ে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে। ইয়াৰ মাজতে যোৱা 9 ফেব্ৰুৱাৰীত মুস্কান নামৰ এগৰাকী ছোৱালীয়ে হিজাব পৰিধান কৰি স্কুটিৰে মহাবিদ্যালয়ত প্ৰৱেশ কৰাত একাংশ হিন্দু ধৰ্মৰ ছাত্ৰ আৰু এটা গোটে ছাত্ৰীগৰাকীক উদ্দেশ্যি জয় শ্ৰীৰাম ধ্বনি দিয়ে। তাৰ লগতেই 20-25 জনীয়া ছাত্ৰৰ সন্মুখত হিজাব পৰিধিত মুস্কান অকলশৰীয়া হৈ পৰে যদিও তেওঁ ছাত্ৰসকলৰ সন্মুখত সাহসিকতাৰে থিয় দি আল্লাহু আকবাৰৰ প্ৰত্যুত্তৰ দিছিলে। তাৰ পাছতেই দেশজুৰি হিজাব বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰে আৰু ইয়াক লৈ শাসক বিৰোধী বাকযুদ্ধত লিপ্ত হয়। বন্ধুসকল, 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। মই বাঘৰ পুত্ৰ, মোদীক ক্ষমতাৰ পৰা আঁতৰাই পেলাম। NDA চৰকাৰক সমালোচনা তেলেংগানাৰ মুখ্যমন্ত্ৰী। তেলেংগানাৰ উন্নয়নৰ বাবে একো নকৰাৰ অভিযোগ তুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাৱে কয় যে ৰাজ্যখনৰ উন্নয়নত NDA চৰকাৰ ব্যৰ্থ হৈছে আৰু যদি এই ধাৰা অব্যাহত থাকে তেন্তে তেওঁ শীঘ্ৰেই প্ৰধানমন্ত্ৰী মোদীক আঁতৰাই পেলাব। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ৰাৱে নিজকে বাঘৰ পুত্ৰ বুলি অভিহিত কৰি কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাৰ পৰা বাহিৰ কৰি দিব। উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদী হায়দৰাবাদ ভ্ৰমণলৈ যোৱাৰ সময়তো ৰাৱে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল। শনিবাৰে মুখ্যমন্ত্ৰী ৰাও নতুন কালেক্টৰেট ভৱন উদ্বোধন কৰিবলৈ জনগাঁৱলৈ গৈছিলে। উদ্বোধনৰ পিছত এখন ৰাজহুৱা সভাত ভাষণ দি TRSৰ মুৰব্বীগৰাকীয়ে কয় যে NDA চৰকাৰে তেলেংগানাৰ উন্নয়নৰ বাবে সমৰ্থন আগবঢ়োৱাত ব্যৰ্থ হৈছে। তেওঁ প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে আৰু তাত উপস্থিত লোকসকলক কয় যে যদি আপুনি মোক আশীৰ্বাদ কৰে মই প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাৰ পৰা আঁতৰাই পেলাম। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ৰাৱে নিজকে বাঘৰ পুত্ৰ বুলি উল্লেখ কৰি কয় যে সাৱধান, এইখন তেলেংগানা। আপুনি আমাক ৰাষ্ট্ৰীয় প্ৰকল্প নিদিয়ে, আপুনি আমাক এখন চিকিৎসা মহাবিদ্যালয় নিদিয়ে। যদি আপুনি আমাক সমৰ্থন নকৰে তেন্তে কোনো কথা নাই, আমি আপোনাক ক্ষমতাৰ পৰা আঁতৰাই দিম আৰু এখন চৰকাৰ আনিম যিয়ে আমাক সহায় কৰিব।